ঐ কোমল, ব'ল আজি ফিল্ম এখন চাই আহোঁগৈ। আৰু মই এনেও ফিল্ম চাই ভালেই পাওঁ। তই যদি যাৱ লগত যাব পাৰ মোৰ লগত। আৰু বৈ, একো নহয়, তই এনেই আছ যদি। সেই নেযাওঁ দে আজি ফিল্ম চাবলৈ। এনেও ফিল্ম চাবলৈ মোৰ এলাহে লগা হৈছে তোৰ লগত। কিমান আৰু ফিল্ম চাম? ফিল্মখিনিকে চায়েই থাক তই। বেলেগৰ ফালে ফুৰিবলৈ যাওঁ ব'ল, যাওঁ যদি। নাই ভাই, আজি মোৰ ফেভৰেট হিৰ'ইন ঐশ্বৰ্য্য ৰায়ৰ ফিল্ম এখন আছে। সেইকাৰণে মই সেইখন চাব যাব লাগিব দেই। তই নাযাওঁ যদি নাই বাৰু, বাদ দে। মই অকলেই আজি চাব যাম। উফ, তোকনো কি ক'ম আৰু। ফিল্ম বুলি ক'লে তই ইমান পগলা হৈ থাক। ফিল্মৰ জগততে তই থাকিব বিচাৰ। আচল জিন্দগীটো জীয়াবলৈ চেষ্টা কৰিবি, গম পাইছনে? ফিল্মৰ জেগাত জীয়াই থাকিলে কি হ'ব? সেই একো নাই ভাই, একো নাই বুজিছ। মোক যদি তেনেকুৱা ফিল্মৰ হিৰ'ইনৰ নিচিনা এজনী গাৰ্লফ্ৰেণ্ড মোৰ থাকিল হয় নহয়, মোক আৰু একো নালাগে, গম পাৱনে? কেতিয়া যে পাম মোৰ সেই হিৰ'ইনজনী, মই তাইৰ অপেক্ষাতেই ৰৈ আছোঁ। তোক আকৌ ফিল্মৰ দৰে হিৰ'ইন টাইপৰ ছোৱালীও লাগে নেকি? ক'তনো পাবি এনেকুৱা ছোৱালী? আজিকালি নাই। ভাই, নাই বুলি নকবি। ওলাই যাব তেনেকুৱা হিৰ'ইন টাইপৰ ছোৱালী। আৰু যিদিনাখন হিৰ'ইন টাইপৰ ছোৱালীজনী পাম নহয়, সেইদিনাখন আৰু মোৰ মনৰ সপোনটো পূৰণ হৈ যাব, গম পাইছনে? পাম, বুজিলি? হা, তোকনো আৰু কি ক'ম মই। হ'ব দে, যা তই। মই আজি নাযাওঁ, বুজিলি? আৰু মোৰ এনেও ফিল্মবোৰ চাবলৈ আৰু এলাহ লগা হৈ গৈছে। তোৰ লগতে কিমান গৈছোঁ, এতিয়া আৰু মোৰ আমনি লাগিছে। কিন্তু তই কিন্তু আচৰিত দেই, তোৰ অকণো আমনি লগা নাই। তই একদম নতুন নতুন ফিল্মবোৰ চায়েই থাক। হ'ব দে, চা, তোৰেই দিন আৰু। হ'ব দে, তই নাযাওঁ যদি বাৰু ময়ে যাওঁ। এই পংকজটো এই ফিল্মৰ জগতখনতেই সোমাই থাকে। আৰু তাৰ মনৰ সপোনো কেনেকুৱা আকৌ। হিৰ'ইনৰ নিচিনা ছোৱালী এজনী লাগে বোলে। নেজানো আৰু সি পায় নে নেপায় পায়। পালেওনো কি হ'ব, নেপালেওনো কি হ'ব। আমি আৰু দেখাহে মানুহ আৰু, চোৱাহে মানুহ আৰু। যাওঁ পাই, ময়ো ঘৰলৈ যাওঁগৈ। ইটো আৰু গ'লেই ফিল্ম চাবলৈ। কথা পাতি থাকোঁতে সেই দেৰিয়ে হৈ গ'লগৈ। এতিয়া পিছত সি কৈ দিলে নাহোঁ বুলি পেলাই, এতিয়া মই অকলেই যাব লাগিব। উপায় নাই আৰু, অকলেই চাবলৈ যাম। কাৰণ ফিল্ম মই মিছ কৰিব নোৱাৰোঁ, মই চাব যাবই লাগিব। বা, এইজনী ছোৱালীজনী দেখোন বৰ ধুনীয়া লাগিছে অ'। কলৈ বা যায় তাই? কি কৰিছা? স্কুটিৰ আগলৈ কিয় আহিছা হে? আই ঐ, মাহ মাৰিলে ঔ, ভৰিতে লগাই দিলে ঔ। চকুৰে ভালকৈ নেদেখ নেকি হে? ৰাস্তাত যাওঁতে এনেকৈ যায় নেকি? বিপৰীত দিশত? আৰু কি ভালকৈ যাব নোৱাৰো নেকি? মোক কেলে ৰাস্তাত আগবেলা দিছ? চাওঁ, চাইড দে, মোক যাবলৈ দে। মই নিজৰ ছাইডতে আহি আছিলোঁ, তুমিহে মোক এক্সিডেণ্ট কৰি দিছা। কি কৈছ? মই তাৰমানে নিজৰ ছাইডত আহি থকা নাই, ময়ো নিজৰ ছাইডতে আহি আছিলোঁ। তই আগভেটি দিলি। এতিয়া সন্মুখৰ পৰা আঁতৰি দে, মোক স্কুটি লৈ যাবলৈ দে। কৰ যে কিছুমান মানুহ আহি লৈ সন্মুখত পৰেহি যে, ঠিকনা নাই পায়। বৰ আচৰিত ছোৱালী দেই, চৰিও নকলে, স্কুটিয়ে ইফালে মোক খুন্দিয়াই থৈ গৈছে। কিন্তু যিয়ে যি নহওক, ছোৱালীজনী কিন্তু মোৰ ভাল লাগি গ'ল দেই। দেখিয়ে পচন্দ লাগি গ'ল। যি দেখিছোঁ এইজনীয়ে হ'ব নেকি মোৰ ড্ৰিম গাৰ্লজনী। যাওঁ এতিয়া ময়ো ফিল্মখন চাই আহোঁগৈ, পিছত বাৰু দেখা যাব। ৰিম্পী, তুমি মোৰ লগত ফ্ৰেণ্ডশ্বিপ কৰিবানে? অ'কে, হ'ব, কৰিম বাৰু। মোৰ তোমাক বহুত ভাল লাগিছে। কিন্তু মোক অলপ টাইম লাগিব। মই এনেও টাইম পাছ কৰিব নিবিচাৰোঁ। আৰু
এনেকৈ পটককৈ মই এনচাৰটো দিব নোৱাৰিম, যিহেতু সময় লাগিব। ভাবিম, চিন্তা কৰিম, তাৰপিছত বাৰু তোমাক মই এনচাৰটো দিম বাৰু। হ'বনে? ঠিক আছে, হ'ব বাৰু। হাঁহিছে যেতিয়া তাই ফচিল আৰু মোৰ প্ৰেমত। হেহে। পংকজ, আজিকালি তই যে মোক লগ কৰিবলৈ নোযোৱা হলি মোৰ ৰুমত, কি হ'ল মানে? মানুহটো খা খবৰেই নাই যে। কি জাননে, তোৰ বৌৰ লগত অলপমান বিজি হৈ আছো আকৌ। তাই মোক য়েছ ক'লে নহয়। হয় নেকি? সেইকাৰণে মানে তই মোৰ খা খবৰ নোলোৱা হলি। বাবু, তুমি ভাত খালানে? পংকজ, তই কি পগলা হলি নেকি? কি বাবু ভাত খালানে বুলি পেলাই কৈছা? হা? মই কেতিয়াৰ পৰা তোৰ বাবু হলো? কমল, তোক কোৱা নাই নহয়, মানে তোৰ বৌ মানে অনলাইনতে আছে, গম পাইছনে? সেইকাৰণে তোৰ বৌকহে কৈছো। হয় নেকি? চেচ আৰু তই তেনেহলে লাগি থাক বাৰু। বাবু কোৱাচোন। হ'ব দে পংকজ, মই এতিয়া যাওঁ। সময় পালে বাৰু মোৰ ৰুমৰ ফালে যাবিচোন এপাক। আমি দুইটা বহুত দিন আড্ডাই মাৰা নাই। যাবি দেই সময় পালে। কি জাননে কমল, মই যে সময়ে নোপোৱা হলো জাননে, এই তোৰ বৌৰ লগত বিজি থাকোতে। বাৰু যাচোন, কেতিয়াবা সময় পালে মই বাৰু ওলামগৈ ঘপককৈ। হ'ব দে, তই লাগি থাক, মই যাওঁ বাৰু। কেতিয়াবা সময় পালে ওলাবিগৈ, যাবি আৰু। হ'ব দিয়া বাবু, তুমি বাৰু কথা পাতি লোৱা। কি হ'ল পিছে, তোৰ বাবুৱে কি ক'লে? তাই বোলে কোনোবাৰ লগৰ এজনীয়ে ফোন কৰিছে, তাকেই কৈছে। অকমান মানে ৱেইটিঙত থাকিব দিছে। হয় নেকি? চাবি আকৌ পংকজ, অলপ সাৱধান দেই। মডাৰ্ণ যুগৰ ছোৱালী হয়, কেতিয়া কি কোনটোৰ লগত কি কৰে ঠিকনা নাই আকৌ। তই পিছে প্ৰেমত পুৰা হাবুডুবু খাইছ। পিছৰ দশাহে কি হয় আৰু তইহে জান পায়। নাই কমল, তই চিন্তা নকৰিবি। তাই বেলেগ ছোৱালীৰ দৰে নহয়, গম পালিনে? মোৰ পুৰা বিশ্বাস আছে তাইৰ ওপৰত। হয় নেকি? ভাল তেনেহলে। বাৰু মই যাওঁ দে, এপাক মাৰিবি তই সময় পালে মোৰ ৰুমৰ ফালে। হ'ব যা। বাবু কোৱা। এই লগৰ এজন আহিছিল। ভাই, তই মোক লগ কৰিব নাহ নেকি? মই হস্পিটেলত আছো। তই হস্পিটেল পালিগৈ যে, কেনেকৈ? কি হৈছে তোৰ? এই ফোনতে চব খবৰ ল'বিনে তই হস্পিটেলত আহি মোক খবৰ ল'বলৈ আহিবি? ইয়ালৈকে আহ। হ'ব দে বাৰু, মই গৈ আছো। ভাই, কি হ'ল তোৰ? তই যে এনেকৈ হস্পিটেলত আহি পেলাই ভৰ্তি হ'ব লগা হ'ল? কৰবাত কিবা এক্সিডেণ্ট কৰিলি নেকি? এক্সিডেণ্ট হ'ল নেকি বাৰু? নাই ভাই, সেয়া চাচোন, মই মোৰ এটা কিডনী বিক্ৰী কৰি দিলো গাৰ্লফ্ৰেণ্ডক আইফোন দিবৰ কাৰণে। কি তই পাগল হলি নেকি? তই যে এটা কিডনী বিক্ৰী কৰি দিলি? আৰে তোৰ মাথাটো গ'ল নেকি তোৰ? চেচ আৰু তই বাৰু কিডনীটো কিয় বিক্ৰী কৰি দিব লাগিছিল? আইফোন দিবৰ কাৰণেতো আৰু কিডনী বিক্ৰী কৰে নে? মাথা বেয়াটো। তই কিডনীটো কিয় বিক্ৰী কৰি দিলি? নাই, তাই বৰ জোৰকৈ বিচাৰি আছিলে, বাৰ্থডেত কি গিফ্ট দিবা, কি গিফ্ট দিবা। তাৰপিছত আৰু মই তাইক সুধিলো কি লাগিবনো, তেতিয়া তাই আইফোনটোৰ কথা ক'লে। মানে আইফোন এটা কিনি দিলো আৰু কিডনীটো বিক্ৰী কৰি দিলো। তই আৰু এটা পাগল প্ৰেমিক দেই। তোৰ দৰে দেখা নাই আৰু দেই ল'ৰা। থাক এতিয়া, এটা কিডনী লৈ পেলাই থাক তেনেকৈ। ভাই, তই এনেকে কিয় কৈছ? খবৰ ল'বলৈ আহিছ নে তই মোক এনেকৈ গালি শপনি পাৰিব আহিছ? তোক তেনেকৈ নকয় আৰু কেনেকৈ ক'ম বাৰু কচোন? তই বাৰু ভাল নকৰিলি নেকি কিডনীটো বিক্ৰী কৰি? নাই, তাই মোক বহুত ভাল পায় জান, সেইকাৰণে আৰু এটা কিডনী কি আৰু দি দিলো বিক্ৰী কৰি। এতিয়া আইফোনটো কিনি তাইক দি দিলো। হ'ব দে বাৰু, মই তোৰ লগত আছো দে। কিবা প্ৰয়োজন হলে মোক কবি, মই আহি যাম। তই বাৰু এতিয়া ৰেষ্ট ল। হ'ব ভাই, আহি থাকিবি খা খবৰ ল'বলৈ। যা বাৰু, এতিয়া ময়ো অলপ ৰেষ্ট লওঁ। ৰিম্পী, তোমাক মই ইমান ফোন কৰি আছো, তুমি মোৰ ফোনটো ৰিচিভ কিয় কৰা নাই?
পংকজ মই মানে আৰু তোমাৰ লগত ৰিলেশ্যনত থাকিব নোৱাৰিম। ৰিম্পী তুমি এইবোৰ কি কৈছা? মই তোমাক বহুত ভাল পাওঁ, তুমি জানানে? মই জানো পংকজ, কিন্তু মই মোৰ মা দেউতাৰ কথা পেলাব নোৱাৰো। আৰু মই বিয়া হৈ যামগৈ। প্লিজ তুমি মোক পাহৰি যোৱা। ৰিম্পী তুমি মানে এইবোৰ কেনেকৈ ক'ব পাৰিলা? এইবোৰ কথা তুমি মিছাই কৈছা ন মোক? নাই পংকজ, মই তোমাক সঁচাকৈ কৈছো। মোৰ বিয়া ঠিক হৈ গ'ল আৰু অহা 25 তাৰিখে মোৰ বিয়া। পাৰিলে মোৰ বিয়ালৈ আহিবা এপাক। কিন্তু ৰিম্পী এইবোৰ কেনেকৈ? মই নোৱাৰিম আৰু পংকজ, মই ঘৰত এনেও ক'ব নোৱাৰো তোমাৰ কথা। আৰু ভাল চাকৰি কৰে যেতিয়া ল'ৰাজনে, সেইকাৰণে মোৰ ঘৰৰ মানুহে ভাল হোৱাটোৱে মোক বিচাৰে। সেইকাৰণে প্লিজ মোক বেয়া নাপাবা। মই যাওঁ এতিয়া, বাই। অ পংকজ, তই আহিলি যে এইটো সময়ত? আহ আহ। নকবি আৰু ভাই, মোৰ বহুত দুখ। ৰিম্পীয়ে মোক এৰি থৈ গুচি গ'ল। কি এইটো আকৌ কেনেকুৱা কথা? তহঁত দুটাইতো ইটোৱে সিটোক বহুত ভাল পাইছিলি, তাই আকৌ তোক কেনেকৈ এৰি থৈ যাব পাৰিলে? আৰু তই তাৰ কাৰণে কি কৰা নাছিলি, তোক যে তেনেকৈ এৰি থৈ গ'লগৈ? আহচোন আহ, বহি লৈ পেলাই কথা পাতিবি ভালকৈ। তাইক বোলে ঘৰৰ মানুহে তাইৰ বাবে ল'ৰা চালে, আৰু চাকৰি কৰা ল'ৰা। সেইকাৰণে তাই মোক ভাই এৰি থৈ গুচি গ'লগৈ। পংকজ, মই সেইকাৰণে তোক কৈছিলো, তই অলপ বেছিকৈ মানে প্ৰেমত একেবাৰে পগলা হৈ পৰিলি। এতিয়া দেখিলি নহয় কি হ'ল। আৰু তই বাৰু তাইৰ কাৰণে কি কৰা নাছিলি? নিজৰ কিডনীটোকে বিক্ৰী কৰি দিছিলি আইফোন কিনিবৰ কাৰণে। এতিয়া থাক আৰু এটা কিডনী লৈ। তাই যেতিয়া তোক ইমানখিনিলৈকে বুজিয়ে নাপালে আৰু কি কৰিবি? মোৰ বহুত দুখ লাগিছে ভাই। কি কৰো যে। যাচোন যা ভাই, এপেক মাৰো আজি। খাই লওঁ পাই, নহ'লে মোৰ একদম টেনচনত মানে মাথা ফাটি যাওঁ কৰিছে। অ যাও বাৰু, মই লৈ আহোঁগৈ ৰ। হাই ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো কেনেকুৱা পালে? যদি ভাল পালে লাইক কৰিব, আৰু যদি মোৰ চেনেলত কোনোবা নতুনকৈ আহিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি থৈ যাব। এনেকৈ মোক মৰম দি যাব, আগুৱাই যোৱা। তেতিয়াহ'লে আন এটি ভিডিঅ'ত আকৌ লগ পাম। আজিলৈ আহিছোঁ।